শ্ৰীমদ্ভগৱদ্গীতা সপ্তম অধ্যায় জ্ঞান বিজ্ঞানেও তেষাং জ্ঞানী নিত্যয়ুক্তঃ একভক্তিৰ বিশিষ্যতে প্ৰিয়ো হি জ্ঞানিনোত্যৰ্থম অহং স মম প্ৰিয়ঃ। অৰ্থাৎ ইয়াত কৈছে, চাৰি প্ৰকাৰৰ ভক্তৰ ভিতৰত যিসকল জ্ঞানী ভক্ত সৰ্বদা মোকে ভক্তি কৰি থাকে তেওঁলোকেই শ্ৰেষ্ঠ। সেইসকল জ্ঞানী ভক্তৰ মই অত্যন্ত প্ৰিয় আৰু তেওঁলোকো মোৰ প্ৰিয়। জ্ঞানী ভক্তসকলে মোৰ বিষয়ে সকলো কথা জানে, সেয়েহে তেওঁলোক শ্ৰেষ্ঠ। অসমীয়াত এষাৰ কথা আছে, মৰম দিলেহে মৰম পায়, যদি খঙেৰে কয় আপোনাকো উভতি ধৰিব পাৰে। সেয়েহে তেওঁৰ বিষয়ে জ্ঞান আয়ত্ত কৰিলে নিশ্চয় উপকৃত হ'ব।